তো হেল্ল' এভৰিৱান, মই মনোজ কুমাৰ আপোনালোক সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গুড মৰ্ণিং। এতিয়া সময় হৈছে ৰাতিপুৱা 5:30 বজাত আৰু অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমৰ বাহিৰৰ পৰা আদি। আৰু এতিয়া আমাৰ এটা যাত্ৰা হৈ আছে, এটা ধুনীয়া জেগাত হৈ আছে, মন্দিৰ চাব গৈ আছে। কৰ্ণাটক বেংগালোৰ চহৰৰ পৰা অলপ দূৰত হয়, প্ৰায় 150 কিলোমিটাৰ আঁতৰত হয় মুৰুডেশ্বৰ টেম্পল। তাত গৈ আছোঁ। তো আমাৰ যাত্ৰা আৰম্ভ হৈ থাকিব, আপোনালোকে ভিডিঅ'টোৰ সৈতে জড়িত হৈ গৈ থাকিব। লগ পাম আকৌ। তো বলক ভিডিঅ'টো আৰম্ভ। এনেদৰে পাহাৰৰ মাজে মাজে ধুনীয়া পৰিৱেশৰ মাজত আমি বাইক ৰাইড কৰি নিৰ্দিষ্ট জেগা পাই গ'লোঁ আৰু চিধাকৈ আমি ডাইৰেক্ট আপোনালোকক মন্দিৰত লগ পাই আছোঁ। বলক এতিয়া। মন্দিৰ গৈ আছোঁ, ধুনীয়া একদম চাব লগা মন্দিৰ, এটা নাম থকা মন্দিৰ গৈ আছোঁ। একদম লুকটো চেঞ্জ হৈ গ'ল দেই, অসমীয়া পৰিচিত মন্দিৰত যেতিয়া। বলক। এনেদৰে মানুহৰ মাজত লাইন পাতি পাতি আমিও আগবাঢ়িলোঁ মন্দিৰলৈ। কিমান মানুহৰ লাইন দেখিছেনে? আজি সোমবাৰ, গতিকে সেইকাৰণে বেছিকৈ হৈছে মানুহৰ লাইন, যথেষ্টখিনি ভিৰ হয় মানুহৰ। বহুত জেগাৰ পৰা মানুহ দেখা পোৱা যায়, বাহিৰৰ মানুহ। আৰু লাহে লাহে আহি আমি মেইন মন্দিৰত সোমাইছোঁ। ভিতৰত মোবাইলে এলাও নকৰে, যিমানখিনি পাৰিছোঁ দেখাই আছোঁ। ফাইনেলি আহি মেইন জেগা পাই গ'লোহি। বহুত দিনৰ আশা এটা পূৰণ হ'ব গৈ আছে, অলৰেডি পাই গ'লোহি। তো মেইন যিটো জেগা মহাদেৱৰ যে প্ৰতিমূৰ্তি বহুত ডাঙৰ হয়। তো ফাইনেলি এয়া পাই গ'লোহি। হৰ হৰ মহাদেৱ। আৰু ওচৰলৈ গৈ আছোঁ, দেখাই আছোঁ এনেকৈ। এইফালে এনেকৈ ওপৰলৈ যাব লাগিব। फरे से दिलों कितने घुरा दिसे आते हैं। कैसा लग रहा है? अच्छा लग रहा है, तो बहुत अच्छा लग रहा है। फाइनली सपना पूरा हो गया, सपना था फाइनली। तो बर्तमान য'ত থিয় হৈ আছোঁ এয়া হৈছে মহাদেৱৰ প্ৰতিমূৰ্তি একেবাৰে তলৰ অংশ। আৰু ইয়াৰ তলতে আছে মিউজিয়ামৰ ভিতৰত আগৰ ভগৱান দেখাম। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। আৰু ইয়াতে সুন্দৰ এটা পৰিৱেশ সাগৰ বনাই ৰাখিছে। সকলোবোৰৰ নাম লিখা হৈ থকা নাই, কিন্তু লোকেল লেংগুৱেজত কিবা কৈ আছে, আমি সিমান হয়তো বুজি পোৱা নাই। ছবিখিনি চাই যি বুজিছোঁ আৰু সাগৰ আপোনালোকে তেনেকৈ বুজি পাব। খুব ধুনীয়াকৈ বনাই ৰাখিছে, চাই সঁচাকৈ ভাল লাগিলে। এটা চাব লগা ঠাই, চাব লগা মন্দিৰ। আগলৈ চাই গৈ থাকক। কি কাহিনী হয়তো যথেষ্টখিনি চোৱাসকলে বুজি পাব, গোটেইখিনি বস্তুখিনি আছে। ধুনীয়াকৈ মূৰ্তিখিনি বনাই ৰাখিছে। ৰাৱণৰ যি দহ মূৰ্তি আছিলে এয়া 5 মূৰ্তি তলত, 5 মূৰ্তিৰ ওপৰত, 5 মূৰ্তি শিৱৰ অভিশাপ দিয়া বস্তু। এয়া হৈছে গণেশ বাবা, নাৰায়ণ, গণেশ বাবা। এটা নাম লিখা নাই, বস্তুখিনি তেনেকৈ বনাই ৰাখিছে যে চালে মানুহে বুজি পায় ক'ৰ পৰা কি হৈছিলে, কেনেকৈ আৰম্ভ হৈছিল, কেনেকৈ কি হৈছে, কাৰ লগত কেনেকৈ কি কৰিছিলে, যথেষ্টখিনি কথা বুজি পোৱা যায়। তো মিউজিয়ামটোৰ ভিতৰত কিমানখিনি আছিলে বিশ্বকানি, কিন্তু ধুনীয়া চাব লগা জেগা আৰু আছে। এইজন কোন আছিলে, কোনোবা জনাসকলে কমেণ্ট কৰি জনাবচোন কোন আছিলে এজন। শিৱ পাৰ্বতী। ইমান ধুনীয়াকৈ গোটেই বস্তুখিনি, মেইন বস্তুখিনি যিখিনি ডাঙৰ ডাঙৰকৈ বাহিৰত আছে, তাত সেইখিনি সৰু সৰুকৈ ধুনীয়াকৈ বনাই ৰাখিছে। এয়া হৈ গ'ল মেইন ভিতৰত থকা মূৰ্তিযোৰ, আৰু এয়া হ'ল ওপৰৰ পৰা লিফ্টটো আৰু ইয়াতে শৰাই দিয়া ছিষ্টেমটো হ'ল আপুনি যেনেদৰে যিহত লৈ আহিছে, প্লেটত, প্লাষ্টিকত, আপুনি দোকানৰ পৰা আপোনাক যেনেকৈ দিছে তেনেকৈ আপুনি কিনি লৈ আহিছে। তাৰ পৰা আহি ইয়াতে পূজাৰীৰ হাতত দিছে, পূজাৰীয়ে তাৰ পৰা কিছু ৰাখিছে, কিছু পৰিমাণে আপোনাক আকৌ তেনেদৰে ঘূৰাই দিছে। চাকি জ্বলোৱা
ধূপ জ্বলোৱা সেই চিষ্টেমটো ইয়াতে খুব একেবাৰে নাই। তেখেতলোকে নিজে জ্বলায়, তাত খালি দি দিলেই হ'ল। গতিকে আমাৰ হাতে হাতে যেনেকৈ টোপোলা লৈ আছিলোঁ আমি, আকৌ হাতে হাতে আমি তেনেকৈ ঘূৰাই দিলে। আৰু এয়া হৈছে ৰামায়ণ মহাভাৰতৰ কিছু ঐতিহাসিক সমল আৰু কিছু বনোৱা আছে। খুব সুন্দৰভাৱে বনাই ৰাখিছে। চাব লগা এটা মনোমোহা পৰিৱেশ। মন্দিৰৰ অতীজৰ সেই পুৰণি বস্তুবোৰ যেতিয়া এনেদৰে কোনোবা জেগাত কোনোবা ঠাইত সুন্দৰভাৱে ৰাখে, দৰ্শকৰ মন মোহিব পাৰি। বস্তুবোৰ সঁচাকৈ ভাল লাগে, নহয়নে? গৰমত পতাত বেছি আইচক্ৰীম খোৱা চলি আছে। অলপমান চাইডত আহি আইচক্ৰীম দোকানত আছে 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 আৰু আইচক্ৰীম খাইছা নেকি? আপলোড কৰিম নে নকৰিম? ভিডিঅ' বনাই নাই আপলোড কৰিম, আপোনালোকে চাই থাকিব। আইচক্ৰীম খোৱা চলি আছে, কেপচাৰ আছে। अरे डे खाने में टेस्ट है, कुछ तो बोलो। अभी खाने का टाइम है, लंच का टाइम है। हालडी बेची खाने में नमक है ना मैम? नहीं क्या तो बोला हालडी बेची खाना नमक आही আছে ऑर्डर দি আছে। এয়া হৈ গ'ল খানা। কথাৰ মাজতে হাঁহি ধেমালিৰে আমাৰ খানা খোৱাৰ সময় হৈ গ'ল, যিহেতু মন্দিৰৰ চৌহদৰ খানা। গতিকে নিৰামিষ খানাই খাইছোঁ। আৰু ইয়াৰ পাছতে আমাৰ যাত্ৰা এটা আছে আমাৰ সাগৰৰ পৰা। তাৰপিছতে আমাৰ আজি অৱশেষত বাবাক বিদায় দিয়ে ফটো চটো বনালোঁ। মানে 2-3টা মানে লগকেইটা লগ লাগি ফটো বনালোঁ। আৰু লগতে বাবাক বিদায় দি বাবাক ইয়াৰ পৰা নমস্কাৰ জনাই হৰ হৰ মহাদেৱ। আকৌ কেতিয়াবা পাম। মেইন জেগা অলপ দেখাইছোঁ, গোটেই বস্তুখিনি দেখুওৱা নাই আপোনালোকক। ভিডিঅ'টো বেছি দীঘলৈ যাব। বাবাক ইয়াৰ পৰা সেৱা জনাই বিদায় মাগিম। লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ কৰিব লাগে, বহুত দূৰ যাব লাগিব। 4-5 ঘণ্টা ৰাস্তা। ভাল লাগিলে। তো যথেষ্টখিনি ওখৰ হয়। মই তো ফাইনেলি একদম মানে সাগৰৰ পাৰতে থকা, মন্দিৰৰ লগতে থকা। সেইফালে পাছফালে মন্দিৰ আছে, শিৱ বাবাৰ মূৰ্তি। আৰু মোৰ লগৰজন কি লুকাই ফুৰিছে যে। তাৰপিছতে লগতে এখন সাগৰ। একদম ধুনীয়া এটা প্লেচ, চাব লগা প্লেচ। ধুনীয়া এটা প্লেচ। বহুত মানুহ মন্দিৰত যিমান মানুহ তাতকৈ বেছি মানুহ সাগৰৰ পাৰত আছে। মন্দিৰত যিমান মানুহ আছে তাতকৈ বেছি মানুহ আছে সাগৰৰ পাৰত। সাগৰৰ পাৰ ভিউটো। আৰু এইফালে পাছফালে মহাদেৱ কি ঘৰ। এই মহাদেৱ ইমান ডাঙৰ, প্ৰায় 200 ফুটৰ ওপৰত আছে। ওখ হয়। বিল্ডিংটো তাতকৈ বহুত বেছি ওখ আছে। মুৰুডেশ্বৰ টেম্পল, কৰ্ণাটক ষ্টেট। বনালে ভैया ফটো বনাবৰ কাৰণে খুলিছিলোঁ। 50-100 টকাকৈ লয় এখন ফটো। লগতে কেমেৰা মাৰি লগতে ওচৰতে ষ্টুডিঅ' আছে, ফটো বনাই দিয়ে। মই ফটো অলৰেডি বনাই ল'লোঁ। মন্দিৰত বনাইছোঁ, সাগৰ পাত বনাই মন্দিৰত ফটো বনাই লৈছিলোঁ। তেতিয়া মই বেক কেমেৰা কৰি ভিডিঅ' দেখাইছোঁ এবাৰ। তো এয়া হৈ গ'ল মহাসাগৰ, আৰৱ সাগৰ। কাষতে আছে এইয়া মহাদেৱ। বহুত দিনৰ এটা আশা পূৰণ হৈ গ'ল আজি, সঁচাকৈ ভাল লাগিছে। যিহেতু ইমানতে সমাপ্ত কৰিলোঁ। যিটো মেইন বস্তু সেইখিনি দেখাইছোঁ। আৰু বাকী যথেষ্টখিনি বস্তু আছে চাব লগা। চোৱা হৈছে গোটেইখিনি, কিন্তু মোবাইলত কেপচাৰ গোটেইখিনি হ'লেও ভিডিঅ'টো যথেষ্ট দীঘলৈ যাব। গতিকে যিখিনি মেইন বস্তু, সেই বস্তুখিনি ভিডিঅ'টোত দেখিবলৈ পাব আপোনালোকে। আশা কৰোঁ চাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে, ফেচবুকত চালে একাউণ্টটো ফ'ল' কৰিব। আৰু যদি ইউটিউবত চাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট কৰি নিশ্চয় এটা জনাব কেনে পালে চাই। আৰু আগলৈ ভিডিঅ'সমূহ লগত জড়িত হৈ থাকিব। মাজে মাজে ভিডিঅ' 2-1 দি থাকোঁ। গতিকে আশা কৰোঁ সেইবোৰকে আকৌ এটা বেলেগ এটা ভিডিঅ'ত। আজিলৈ বাই বাই। তো সকলোকে পুনৰবাৰ অসমীয়া ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেলমেট বহুত হৈ গৈছে নেকি? একদম অসমৰ বাহিৰৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। সকলোৱে উলহ মালহেৰে পালন কৰক। আমি বাহিৰত আছোঁ, যেনেকৈ পাইছোঁ তেনেকৈ পালন কৰিছোঁ। বিহু বুলি আমাৰ ফূৰ্তি আনন্দ ইয়াই তেনেকুৱাই থাকে বাহিৰত। কেতিয়াবা ক'ৰবাত ঘূৰিব গ'লে বাছ কিমানে আৰু। আকৌ লগ পাম। বাই বাই, লাভ ইউ অল।